লখিমপুৰলৈ ওলাই যোৱাৰ আগত আজিৰ ড্ৰেছযোৰৰ ফিট চেক। চাৰ্টটো 5 বছৰ পুৰণা আৰু পেণ্টটো 2 বছৰ পুৰণা। ৰ'ব কমেণ্টত হাঁহিবলৈ অহাৰ আগতে কথাটো শুনি লওক। মানে মই আৰু অবিনাশ তিনিওটা যাওঁ লখিমপুৰলৈ। ঘৰৰ পৰা ওলাই আগফালে আহি দেখো গাড়ীখনে বৰষুণত তিতি নিজকে ৰোমেণ্টিচাইজ কৰি আছে। এইফালে মই বৰষুণত তিতোচোন 3 দিনলৈ বিচনাৰ পৰা উঠিব নোৱাৰিম। বৰষুণৰ মাজেৰে আহি মন আৰু অবিনাশ দুইটাকে লৈ আকৌ লখিমপুৰলৈ বুলি ওলালো। বিধাতাৰ লিখনি মতে এতিয়ালৈ আমি বঙালমৰা পাব লাগিছিল, কিন্তু গাড়ীৰ চকাৰ মতে আকৌ আমগুৰিতে ৰৈ থাকিলো। এইফালে আকৌ আমাৰ ডক্তৰৰ ওচৰলৈ অহা বেমাৰী য'তেই চান্স পায় ত'তেই কাটি হয়। গাড়ীৰ চকাকেইটাক ভালদৰে খুৱাই বুৱাই লখিমপুৰ পাই অবিনাশক ডেণ্টিষ্টৰ ওচৰত নমালো আৰু মনে মই আকৌ আমাৰ কামৰ বাবে আগবাঢ়িলো। আমাৰ কাম মানে ঘৰৰ কিবা অফিচিয়েল কাগজ এখন ল'বলৈ আছিলে। কাগজখনত মাৰি থোৱা চিলটো টিপিব বুলি চাৰ্টৰ ভিতৰতে ভৰাই আনিছো। এই চিলটোৱে মেইন আৰু এই চিলটো থাকিলেহে কাম হয়, নহ'লে একো কাম নহয়। চিল মেইন একদম, চিলটো লাগে। চিল থাকিলেহে বস্তু ল'ব, নহ'লে কিন্তু একদম নল'ব। অবিনাশে দাঁতটো ডেণ্টিষ্টক দেখুৱাৰ পিছত এইবাৰ আকৌ আমাৰ মনীয়া ডেণ্টিষ্টক দেখাই আছে। বাৰু যিয়ে হওক, গোটেইকেইটা কাম আজৰি হোৱাৰ পিছত পেটটোহে পকাই ধৰিল। সেইবাবে ইফাল সিফাল নকৰি বহি দিলোহি লখিমপুৰৰ গগৈদা হোটেলত আৰু অৰ্ডাৰ দিলো 3টা ভাত আৰু মাংসৰ থালি। লখিমপুৰলৈ আহিলে কিবা কাম হওক বা নহওক, কিন্তু ইয়াত সোমাই যদি ভাতকেইটা খাই নাযাওঁ তেন্তে লখিমপুৰলৈ অহা যেনেই নালাগে। দুটাকৈ চিকেন বাতিৰ লগত ভাত এনেকৈয়ে খালো যে কাঁহী একেবাৰে চাফা কৰি দিলো। পেটটোত ভাত ইমানেই থৈছিলো যে এতিয়া ৰেষ্ট ল'বলৈ ৰঙা নদীৰ পাৰলৈ আহিলো। পিছে আহি পাই গাড়ীখন চাইড কৰি নমা মানে দুইটাৰে এটাও নাইচোন। পিছতহে দেখিলো এটা সেইটো চুকত আৰু এটা এইটো চুকত, দুইটা ফোনত বিজি। মই বোলো ইয়াৰ বাবে ইমান দূৰ আহিলো নে, যি হ'ল বুলি ঘৰলৈ বুলিয়ে উভতিলো। এতিয়া আকৌ গাড়ীখনে বোলে তহঁতেও খালি মোৰ চকাকেইটাকো খোৱালি, মোকনো নোখোৱাও কিয়? সেইবাবে গাড়ীখনকো খুৱাই বুৱাই আকৌ ঘৰলৈ বুলি উভতিলো। আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।